Subscribe now and press the bell icon. Never miss an update. Hi guys, welcome to my YouTube channel. মই কোম্পানী কি তো আপোনালোকৰ মাজত আজি লৈ আহিছো যে আপোনালোকে পাৰ্চেছ অলৰেডি মই ভিডিও কেইটা দিছিলো যে পাৰ্চেছ কেনেকৈ কৰিব পাৰ্চেছ কৰাৰ পিছত আপোনালোকে পেমেন্ট ৰিচিভ কেনেকৈ কৰিব এতিয়া কি হৈছে যে আপোনালোকৰ এটা বেয়া যেখিনি বস্তু বিক্ৰী কৰিছিলে সেই বিক্ৰী কৰা বস্তুখিনি আপোনালোক সাপোজ বেয়া হতে ঘূৰাই দিছে বা আপোনালোকে ঘূৰাই দিব লাগে তো এইটো অৰ্থাৎ আমি কি কওঁ এই ঘূৰাই দিয়া আৰু অৰ্থাৎ আমি ঘূৰাই লোৱা এইটো আমি কওঁ ডেবিট এণ্ড ক্ৰেডিট তো এই ডেবিট এণ্ড ক্ৰেডিট নোট অৰ্থাৎ আমি আজি কৰিবলৈ লৈছো যে আপোনালোকে কেনে ধৰণে ডেবিট আৰু ক্ৰেডিট নোট কৰিব অৰ্থাৎ আপুনি বস্তু ঘূৰাই ল'ব আৰু আপুনি ঘূৰাই দিব তো আজি আহক আমি স্টাৰ্ট কৰো কেনে ধৰণে আপোনালোকে ডেবিট এণ্ড ক্ৰেডিট নোটছৰ ক্ৰিয়েট কৰিব তো প্ৰথমতে বন্ধুসকল মই আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছো যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে মোৰ ভিডিঅ'সমূহ যদি চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেন্ট কৰিব লগতে শ্বেয়াৰ কৰিব নাপাহৰিব তো আহক আজি আমি স্টাৰ্ট কৰো আপোনালোকে কেনে ধৰণে আপোনালোকে ডেবিট এণ্ড ক্ৰেডিট ভাউচাৰ ওপৰত তো ডেবিট কেতিয়া ইউজ হ'ব আৰু ক্ৰেডিট কেতিয়া ইউজ হ'ব আপোনালোকক যদি কোনোবাই বস্তু এটা ঘূৰাই দিয়ে তেতিয়া আপোনালোকৰ নোটটো ইয়েছ হ'ব কৰিব লাগিব ক্ৰেডিট নোট আৰু যদি আপোনালোকৰ নিজৰ তাত বস্তুটো আছে যাৰ পৰা কিনি আনিছে তাক ঘূৰাই দিব লাগে তেতিয়া হ'লে হ'ব ডেবিট অৰ্থাৎ পাৰ্চেছৰ ক্ষেত্ৰত আমি ইউজ কৰিব লাগে ডেবিট নোট আৰু সেলছৰ ক্ষেত্ৰত ইউজ কৰিব লাগে ক্ৰেডিট নোট তো আহক আমি স্টাৰ্ট কৰো ক'ত কেনেকৈ আমি ক্ৰেডিট নোট কৰিব লাগে তো বন্ধুসকল প্ৰথমতে আমি যেনেকৈ একাউন্টিং ভাউচাৰত গৈ আমি কি কৰিছিলো ইয়াত একাউন্টিং ভাউচাৰত গৈ আমি কি কৰিছিলো ডাইৰেক্টলি ভাউচাৰ এন্ট্ৰি কৰিছিলো ঠিক তেনেদৰে আমি এন্ট্ৰি কৰিব নোৱাৰিম কিন্তু আমি সেই ডেবিট এণ্ড ক্ৰেডিট ভাউচাৰ এন্ট্ৰি কৰিব লাগিলে আমি একাউন্টিং ভাউচাৰতে কৰিব লাগিব কিন্তু আমাৰ ডেবিট এণ্ড ক্ৰেডিট নোটটো ইয়েছ কৰি ল'ব লাগিব অৰ্থাৎ ইয়েছ বুলি কওঁতে কি আমি যেনেকৈ একাউন্টিং ভাউচাৰত গৈ পাৰ্চেছৰ কাৰণে F9 পেজ কৰিছিলো বা সেলছৰ কাৰণে F8 পেজ কৰিছিলো ঠিক তেনেকৈ আমি কি কৰিব নোৱাৰিম এটা ডাইৰেক্টলি পেজ কৰিলে আমাৰ ইয়াতে ক্ৰেডিট বা ডেবিট নোট আহি নাযাব সেইকাৰণে আমি কি কৰি ল'ব লাগে আমাৰ যেটো ডেবিট এণ্ড ক্ৰেডিট নোট ভাউচাৰ সেইটো আমি অপচন ইয়েছ কৰি ল'ব লাগে কাৰণ ক্ৰেডিট প্ৰত্যেকটো ভাউচাৰ অপচনে আমাৰ অটোমেটিক্যালি ইয়েছ হৈ নাথাকে সেইকাৰণে আমি কি কৰি ল'ব লাগে সেই অপচন কেইটা ইয়েছ কৰি ল'ব লাগে যেকেইটা আমাক লাগিব তো আহক আমি কেনেকৈ ইয়েছ কৰিব লাগে দেখুৱাই দিওঁ তো গাইস আমি যিকোনো টেলিত মেনু আমি কেনসেল কৰিব লাগিলে আমি কি কৰিব লগা আছিল স্কেপ পেজ কৰিব লগা আছিল এতিয়া মই স্কেপ পেজ কৰিবই লাগিব কাৰণ মই একাউন্টিং ভাউচাৰত সোমাই আছো তো স্কেপ পেজ কৰিব স্কেপ পেজ কৰি কি কৰিব কিবোৰ্ডৰ পৰা প্ৰেছ কৰিব লাগিব F11 আমি F11 প্ৰেছ কৰাৰ লগে লগে আমাৰ দেখুৱাই দিব আমি কিবোৰ্ডৰ পৰা আমি প্ৰেছ কৰিব লাগিব F11 আৰু F11 প্ৰেছ কৰাৰ লগে লগে আমাৰ কোম্পানী ফিচাৰ্ছ মেনুখনত দেখুৱাই আছে একাউন্টিং ফিচাৰ্ছ অৰ্থাৎ আমি ইয়াৰ একাউন্টিং ফিচাৰ্ছত যাব লাগিব গৈ ইয়াতে এন্টাৰ প্ৰেছ কৰি দিব লাগিব দিয়াৰ পিছত আমাৰ ইয়াতে এইকেইটা অপচন দেখুৱাই আছে ৰাইট সাইডত আমি চাব লাগিব এইকেইটা ৰাইট সাইডত ইউজ ডেবিট এণ্ড ক্ৰেডিট নোটছ ইয়াৰ ফলে আমাৰ ৰাইট সাইডে যদি চাওঁ এইকেইটা আমাৰ নো হৈ আছে আমি এইকেইটা কি কৰি ল'ব লাগিব ইয়েছ কৰি ল'ব লাগিব আৰু যেতিয়ালৈকে আপোনালোকে ইয়েছ নকৰিব যিমান আপোনালোকে কিবোৰ্ডৰ পৰাই অপচন প্ৰেছ নকৰক কিয় এইকেইটাৰ ৰেকৰ্ড আমি বনাব নোৱাৰিম যাৰ কাৰণে আমি ইয়েছ কৰি ল'ব লাগিব তো ইয়াত আপোনালোকে কি কৰিব সিম্পলি এইকেইটা এন্টাৰ কৰি আহিব তালৈকে এন্টাৰ কৰি আহি ইয়াত y প্ৰেছ কৰি এন্টাৰ প্ৰেছ কৰিব বাকিকেইটা y এন্টাৰ প্ৰেছ কৰাৰ লগে এইকেইটা ইয়েছ হৈ গ'ল তাৰপিছত কি কৰিব এইটো একচেপ্ট কৰি দিব তো একচেপ্ট কৰি দিয়াৰ পিছত আকৌ আমি কি কৰিব লাগিব এতিয়া আমাৰ ইয়েছ কৰা হৈ গ'ল আমি এতিয়া কি কৰিব লাগিব ইয়াৰ পৰা ওলাই গৈ একাউন্টিং ভাউচাৰত যাব লাগিব তো একাউন্টিং ভাউচাৰত যাব লাগিলে ইয়াৰ পৰা ওলাব লাগিলে স্কেপ পেজ কৰিব তো স্কেপ পেজ কৰি আপোনালোকে কি কৰিব ইয়াতে একাউন্টিং ভাউচাৰত যাব লাগিব অৰ্থাৎ আমি সিম্পলি ইয়াতে য'ত পাৰ্চেছ বা সেলছ ভাউচাৰ এন্ট্ৰি কৰিছিলো তাতে যাব লাগিব তো একাউন্টিং ভাউচাৰত গৈ এন্টাৰ প্ৰেছ কৰিব কৰাৰ পিছত একাউন্টিং ভাউচাৰ অপচনত আপোনালোকে ডেবিট বা ক্ৰেডিট নোট অপচন প্ৰেছ কৰাৰ আগত ইয়াত আপোনালোকৰ যাতে সেলছ বা পাৰ্চেছ অপচন উলিয়াই ৰাখে এইকাৰণে উলিয়াই ৰাখিব লাগিব মই প্ৰেছ কৰি দেখুৱাইছো কিহৰ কাৰণে আমি সেলছ বা পাৰ্চেছ উলিয়াই ৰাখিব লাগে তো মই ক্ৰেডিট বা ডেবিট অপচনটো উলিয়াইছো আমি ক্ৰেডিট বা ডেবিট অপচনটো প্ৰেছ কৰাৰ পিছত আমাৰ জাস্ট ইয়াত ভাউচাৰ নেমটো সিলেক্ট চেঞ্জ হ'ব বাকিখিনি আমি পাৰ্চেছ বা সেলছ কৰোঁতে যি আছিলে অৰ্থাৎ পাৰ্টিছ একাউণ্ট নেম সেলছ হ'লে সেলছ এইখিনি থাকিব লাগিব
যদি আপোনালোকৰ পেমেন্ট বা ৰিচিভ অপচন ওলাই থাকে বা ভাউচাৰ অটোমেটিক ইয়াত ওলাই থাকে তেতিয়া আপোনালোকে যদি ক্ৰেডিট বা ডেবিটৰ যিকোনো এটা অপচন প্ৰেছ কৰে তেতিয়া এনে ধৰণে আহিব আৰু এনে ধৰণে আহিলে আমি ভাউচাৰটো এন্ট্ৰি কৰিব নোৱাৰিম ইয়াত টু বাই বা পাৰ্টিকুলাৰ্স এইবিলাক আমাৰ নাথাকিব ডেবিট এণ্ড ক্ৰেডিট নোটত সেইকাৰণে আমি কি কৰি ল'ব লাগে ডেবিট বা ক্ৰেডিট নোট কৰাৰ আগত পাৰ্চেজ বা সেলস অপচনটো উলিয়াই ল'ব লাগে তাৰপিছত এতিয়া আমি সেলস বা পাৰ্চেজ অপচন উলিয়াই লোৱাৰ পিছত আমি কি কৰিম ডেবিট কৰিম ইয়া ক্ৰেডিট অৰ্থাৎ আমি ফাৰ্স্ট টাইম ক্ৰেডিটে কৰিম কাৰণ আমি অলৰেডি বস্তু বিক্ৰী কৰিছিলো তো বিক্ৰী কৰিছিলো যাক তাৰ পৰা আমি ঘূৰাই ল'ম ঘূৰাই লোৱাৰ পিছত আমি কি কৰিম সেইটো উলিয়াই দিম অৰ্থাৎ ডেবিট কৰিম অৰ্থাৎ পাৰ্চেজৰ ক্ষেত্ৰত আমাৰ ডেবিট হয় আৰু সেলসৰ ক্ষেত্ৰত ক্ৰেডিট হয় তো আমি কিবোৰ্ডৰ পৰা আমি প্ৰেছ কৰিব পাৰো কন্ট্ৰোল F8 বা আমাৰ ৰাইট সাইডে দেখুৱাই আছে ইয়াত ক্ৰেডিট নোটস এটো ক্লিক কৰিলে আহিব আৰু ইয়াত ডাবল আন্ডাৰলাইন অৰ্থাৎ আমাৰ ডাবল আন্ডাৰলাইন থকা মানে কন্ট্ৰোল প্ৰেছ কৰিব লাগে উইথ তো কন্ট্ৰোল প্ৰেছ কৰি F8 প্ৰেছ কৰিব লাগিব তো আমি ইয়াৰ পৰা ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াতে দেখুৱাই দিব ক্ৰেডিট বা কিবোৰ্ডৰ পৰা আপোনালোকে সিম্পলি প্ৰেছ কৰিব পাৰে কন্ট্ৰোল F8 তো অৰিজিনাল ইনভয়েস নাম্বাৰ লিখিব দিছে অৰিজিনাল ইনভয়েস নাম্বাৰ বুলি কলে যেটো অৰিজিন অৰ্থাৎ বিক্ৰী কৰোতে ইনভয়েস নাম্বাৰ আছিলে সেলস কৰোতে সেই ইনভয়েস নাম্বাৰটো কিমান আছিলে ইয়াত লিখিব লাগিব 104 আছিলে মোৰ তো এন্টাৰ পাৰ্টিকুলাৰ্স আমি কাক বস্তুটো বিক্ৰী কৰিছিলো যাক বিক্ৰী কৰিছিলো অৰ্থাৎ কি ঘূৰাই দিব অৰ্থাৎ আমাৰ ক্ৰেডিট নোটটো কিহৰ ক্ষেত্ৰত ইউজ হয় বিক্ৰী যাক কৰিছিলো সি যেতিয়া আমাক বস্তু বা সেই পাৰ্টিটোৱে যেতিয়া আমাক বস্তু ঘূৰাই দিব সেই পাৰ্টিছটোৰ নামটো ইউজ হ'ব এখানে আমি পাৰ্টিছটোৰ আমি কি কৰিব লাগিব পাৰ্টিছ একাউন্টত জুনে ঘূৰাই দিব অৰ্থাৎ যাক বিক্ৰী কৰিছিল হিয়ে ঘূৰাই দিব এখানে আমি পাৰ্টি নেম সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াত এন্টাৰ প্ৰেছ কৰিব লাগিব তো এন্টাৰ প্ৰেছ কৰাৰ পিছত সেলস লেজাৰত আমাৰ সেলসে থাকিব লাগিব কাৰণ আমি গম পাব লাগিব যে সেলস টাইপটো আমাৰ কি হয় ভাউচাৰ টাইপটো সেলস অৰ্থাৎ ক্ৰেডিট সেলসৰ ক্ষেত্ৰত ইউজ হয় তো এন্টাৰ তো নেম অফ আইটেমত আমি কোনো অল্টাৰ সি প্ৰেছ কৰি নাম লিখিব নালাগে অলৰেডি আইটেমটো আছে আমি জাস্ট সিলেক্ট কৰিব লাগে তো সিলেক্ট কৰিব লাগিলে কিবোৰ্ডৰ পৰা স্পেস বাৰ প্ৰেছ কৰিব কৰাৰ পিছত আপোনালোকক কি ঘূৰাই দিব বা কি বিক্ৰী কৰিছিলে যেটো বস্তু বিক্ৰী কৰিছিলে নিশ্চয় হেতুৱে ঘূৰাই দিব হেতু বস্তু সিলেক্ট কৰিব এন্টাৰ সাপোজ আমাক 5 লিটাৰস ঘূৰাই দিব তো 5 লিটাৰ ঘূৰাই দিলে আৰু আপোনালোকে কিমান টকা বিক্ৰী কৰিছিলে সেই ইয়াতে বিক্ৰী কৰা দামটো অটোমেটিক্যালি ইয়াত আহিয়ে যাব তাৰ পিছত এন্টাৰ প্ৰেছ কৰক আৰু কিবা যদি ঘূৰাই দিয়ে তো ইয়াৰ পৰা সিলেক্ট কৰক কি ঘূৰাই দিব সাপোজ আমাক ভিভেল ঘূৰাই দিব 10 পিস পাৰ পিস আমি কিমান টকা বিক্ৰী কৰিছিলো ইয়াৰ লগে লগে আহি গৈছে তাৰ পিছত ইয়াত এন্টাৰ প্ৰেছ কৰক সাপোজ আমাক এই দুটা বস্তুৱে বা এই দুটা আইটেমে আমাক ঘূৰাই দিব আৰু ঘূৰাই নিদিয়ে তো তেতিয়াহলে আমি কি কৰিব লাগিব ইয়াতে এন্টাৰ প্ৰেছ কৰি একসেপ্ট কৰি দিব লাগিব তো একসেপ্ট কৰি দিয়াৰ পিছত আমাৰ তাত এতিয়া বস্তুটো ঘূৰি আহিল নে নাই আমি চাব লাগে তো চাব লাগিলে এস্কেপ প্ৰেছ কৰি কি কৰিব ইয়াতে যাব আপোনালোকে দিস গেট টু আফটাৰ লিমিট ষ্টক সামাৰি তো ষ্টক সামাৰি দেখুৱাই আছে তো ষ্টক সামাৰি আপোনালোকে সিলেক্ট কৰিব তো ষ্টক সামাৰি সিলেক্ট কৰি ইয়াতে যাব চাব ইয়াতে অইল আপোনালোকৰ আছিল টোটাল ফাৰ্স্ট অৰ্থাৎ ষ্টকত আমাৰ জমা আছিল 200 তো 5 আমাৰ ঘূৰি আহিলে তো 5 লিটাৰ ইয়াত প্লাস হৈ গল আৰু আমাৰ ফিভেল অলৰেডি ষ্টকত আছিল 100 পিস তো ইয়াতে ষ্টকত বৰ্তমান 10 পিস ঘূৰাই আনাৰ লগে লগে 10 পিসটো 100 ৰ লগত প্লাস হৈ গল তো এতিয়া আমাৰ তাত এই বেয়া হোৱাটো আমাৰ সোমাই থাকিলে আকৌ আমিও কি কৰিম সেই বেয়া হোৱাটো আমি ঘূৰাই দিব লাগিব তো ঘূৰাই দিব লাগিলে হেতু হৈছে আমাৰ ডেবিট তো স্কেপ প্ৰেছ কৰিব স্কেপ প্ৰেছ কৰি আকৌ আপোনালোক কি কৰিব একাউন্টিং ভাউচাৰত যাব তো এন্টাৰ প্ৰেছ কৰিব তো ডেবিট কৰিব লাগে এতিয়া ডেবিটৰ কাৰণে আপোনালোকে কি প্ৰেছ কৰিব কন্ট্ৰোল F9 বা আপোনালোকৰ ৰাইট সাইডে দেখুৱাই আছে ইয়াতে এইটো ডেবিট নোট তো আপোনালোকে ইয়াত ৰাইট সাইডে এইটো ডেবিট নোটত ক্লিক কৰি আনি ল'ব পাৰে বা কিবোৰ্ডৰ পৰা আপোনালোকে প্ৰেছ কৰিব পাৰে কন্ট্ৰোল F9 তো অৰিজিনাল আকৌ ইয়াতো দিব লাগিব ইনভয়েস নাম্বাৰ এটা যেটো আমি ইনভয়েস তাত আমাৰ ৰেফাৰ নাম্বাৰ আছিল হেতু ইয়াত বহাই দিব লাগিব তো ৰেফাৰ নাম্বাৰটো যদি মনত নাথাকে ডিসপ্লেত যাব ইয়াত এইটো ডিসপ্লে আছে তো ডিসপ্লেত গৈ আপোনালোকে কি কৰিব ডিসপ্লে সিলেক্ট কৰিব তাৰ পিছত এন্টাৰ প্ৰেছ কৰিব কৰি ইয়াতে যাব আপোনালোক আকৌ ইয়াতে ডেবুক তো ডেবুক সিলেক্ট কৰিব সিলেক্ট কৰি ইয়াতে এন্টাৰ প্ৰেছ কৰিব তো আমি কিনি আনিছিলো কাৰ পৰা পাৰ্টিস ইয়াত ভাৰ্সেস সৰি ভাউচাৰ টাইপ দেখুৱাই আছে পাৰ্চেস কাৰ পৰা পাৰ্চেস কৰিব ইয়াত আমাৰ এতিয়া ৰেফাৰেন্সটো দেখুৱা নাই তো আমি সিলেক্ট কৰিব লাগিব পাৰ্চেস ভাউচাৰখন তাৰ পিছত এন্টাৰ প্ৰেছ কৰিব ইয়াৰ লগে ইয়াত দেখুৱাই আছে সাপ্লাই নোটিছ নম্বৰ 5458 এটো মনত ৰাখিব তাৰপিছত ইয়াৰ পৰা স্কেপ প্ৰেছ কৰি ওলাই যাব গৈ আকৌ যাব লাগিব একাউন্টিং ভাউচাৰ তো
ডেবিট নোট কন্ট্ৰল F9 আছিলে 5400 এন্টাৰ এন্টাৰ আমি কাৰ পৰা কিনি আনিছিলো তাৰ নামটো সিলেক্ট কৰিব লাগিব আমি ঘূৰাই দিম এতিয়া ৰিকুৱেষ্টটো এন্টাৰ এন্টাৰ পাৰ্চেছে থাকিব আমাৰ ভাউচাৰ টাইপ নেম অফ আইটেম কি ঘূৰাব লগা আছিলে অইল 5 লিটাৰ্ছ পাৰ লিটাৰ আমি যিমানকে আনিছিলো অটোমেটিক্যালি ইয়াত আমাৰ ৰেট আহি গৈছে এটো ৰেট আহি গৈছে 5 লিটাৰত কিমানকে আনিছিলো দেন এন্টাৰ নেক্সট আৰু কিবা আছিলে কি ফিভেল আছিলে 10 পিস আমি কিমানকে আনিছিলো এটা লগে লগে ৰেট আহি গৈছে পাৰ ৰেট তাৰপিছত এন্টাৰ 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 এক্সেল তো এনেধৰণে বন্ধুসকল আমি কি কৰিব পাৰো যদি কেতিয়াবা বেয়া হয় ঘূৰাই ল'ব লাগে আমি ঘূৰাই ল'ব পাৰো আৰু আমি যদি যাৰ পৰা কিনি আনিছো তাক ঘূৰাই দিব লাগে বা সেই পাৰ্টিটো ঘূৰাই দিব লাগে তেতিয়া আমি ডেবিট কৰিব লাগে বা এনেকৈ আমি কৰিব লাগে এনেধৰণে ভাউচাৰবিলাক আমি এন্ট্ৰি কৰিব পাৰো আশা কৰিছো নিশ্চয় মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে প্লিজ কমেন্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে মই আজি এইখিনিতে এই ভিডিঅ'টো সামৰণি মাৰিছো আৰু আপোনালোকৰ মাজত নেক্সট মই লৈ আহিম আপোনালোকে কেনে ধৰণে বাকি টেলিত ভাউচাৰবিলাক এন্ট্ৰি কৰিব তো আজিলৈ এৰিছো ধন্যবাদ